বৰষুণ মোবাইল গাঁদাই ভিজিমি এটা ভাগ্যত নাপালে গোটেইখিনি নাপালে এই পলিথিনকে লৈ আছে চা গাইছ আজি আমি বঙাইগাঁৱত আহিছোঁ বঙাইগাঁৱত এটা কাম আছে মোৰ লগৰ লগত আহিছোঁ লগৰ মানে ভাইটি হয় এয়া মোৰ পিছপিনে চাওক কি ধুনীয়া নজাৰা হয় আমি ক'ত যাম আজি বঙাইগাঁৱত ডিলাৰত বেলেগে যায় গাইছ ডিলাৰত নতুন গাড়ী আনিবলৈ আৰু আমি যাম আজি স্কুটি বেচিবলৈ এইপিনে আছে স্কুটিখন এইখন হয় ডিঅ' কি আছিল এইখন হা ডিঅ' এইখন হয় ডিঅ' বেলেগে একদম মানুহ চানুহ কেক চেক কাটি আনে নতুন বাইক নতুন স্কুটি আমি আকৌ যাম ডিলাৰত বেচিবৰ কাৰণেহে তো মোৰ নহয় ইয়াৰ হয় কি বেচিবি ন কি বাইক আনিবি বাইক ল'ম বুলি ভাবিছে বাইক ল'ম বুলি ভাবিছে এইটো কাৰণে স্কুটিখন বেচিব মানে স্কুটিখন বাকী যিয়ে নহওক স্কুটিখন ঠিকেই আছিলে মানে একো ক্ৰেছ চেছ নাই খালি ইয়াত অকণমান ষ্টিকাৰ দিছে তাৰপিছত স্কুটিখনৰ বয়স হৈছে আপোনাৰ দুবছৰমান আছে ঠিকে আছে বাৰু এতিয়া যাওঁ বাকী ইয়াত মানে অকণমান ধুনীয়া লাগিছে মই ইয়াৰ পৰা ব্লগটো আৰম্ভণি কৰিছোঁ এতিয়া দেখুৱাই যাম বাৰু ডিলাৰত আমি কি হয় কিমান টকা দিয়ে নিদিয়ে গোটেইখিনি কম তো বাকী চাই যাব এতিয়া আমি বঙাইগাঁও আহি পালোঁ এয়া হৈছে হিমালয়া হোটেল আৰু গাইছ এইখন হৈছে বঙাইগাঁও ৰিফাইনাৰী যিটো নেকি ইয়াত তেল পোৱা যায় ডিজেল পেট্ৰল আৰু কি পোৱা যায় জানো ময়ো ভালকৈ নাজানো যিহেতু ইয়াত ৰিফাইনাৰী বুলি আছে মানে বিআৰএফএল বুলি কয় বহুতে চাগে নাজানে আমাৰ বঙাইগাঁৱৰ মানুহে জানিব কিন্তু উজনি অসমৰ মানুহে কিন্তু প্ৰায় কমেই জানে যে ইয়াতো তেল পোৱা যায় বাকী যিয়ে নহওক জেগাখিনি বহুত ভাল লাগিছে আৰু ইয়াত কেতিয়াবা আহিম বাৰু যদি সময় পাওঁ যদি পাৰ্মিশ্যন দিয়ে মই আহিব চেষ্টা কৰিম এতিয়া পাৰ্মিশ্যন দিব নাই এইটোহে কথা আৰু এইবোৰ গাড়ীৰ পৰা মানে তেলবোৰ ছাপ্লাই যায় বহুত দূৰলৈকে যায় বহুত কেইটা গাড়ী আছে মানে এতিয়া আমি ফাইনেলি ছেকেণ্ড হেণ্ড ডিলাৰত আহি পালোঁ বাৰু কি গাড়ী আছে মই দেখুৱাই যাম আৰু ক'ম বাৰু যদি কাৰোবাক গাড়ী লাগে আহিব ইয়াত গাড়ী ঢেৰ আছে মানে বহুতখিনি স্কুটি আছে NS আছে কি লাগে মোৰ এতিয়া অল এভৰিথিং আছে তো দেখুৱাম মই চাই যাব গাড়ীকেইটা ছেকেণ্ড হেণ্ড বাইক 220 kita sa তো এইবোৰ গাড়ী চা গাইছ ইয়াত আপোনাৰ দাম আছে 30,000 পৰা ষ্টাৰ্টিং আছে 30ৰ পৰা লাখলৈকে আছে বাকী যিয়ে নহওক মোৰ মানে এখন বাইক পচন্দ হৈছিলে এইখন বাইক হয় ইয়াৰ দাম কোৱা আছে 1,30,000 টকা গাড়ীখন ভালে আছে ৰয়েল এনফিল্ড 350cc হয় দুবছৰৰ গাড়ী হয় বাকী চাওক এতিয়া মানে কি বঙাইগাঁৱত মানে কামটো নহ'লে যিহেতু দামটো অকণমান কমটি আছে মানে আৰু এতিয়া আমি গোৱালপাৰাত গৈ আছোঁ গোৱালপাৰা এখন ডিলাৰ আছে গোৱালপাৰাত গৈ মেলি তাত সুধি চাওক কিমান টকা দিয়ে নিদিয়ে এতিয়া আমি গোৱালপাৰালৈ গৈ আছোঁ যিহেতু গোৱালপাৰা ইমান দূৰো নহয় এঘণ্টামান 1-1.5 ঘণ্টামান লাগিব জেগাবোৰ ভাল লাগিছে মানে গাইছ চা না ইয়াত মন্দিৰ আছে এটা ৰাস্তাটো মানে বহুত ভাল লাগিছে মানে গোৱালপাৰাখন মই ফাৰ্ষ্ট টাইম আহিছোঁতো এতিয়া আমি ফাইনেলি গোৱালপাৰাত আহি পালোঁ যিহেতু এইটো ব্ৰহ্মপুত্ৰৰ ওপৰত যি ব্ৰিজখন আছে ইয়াৰ নামটো কি আছিলে ময়ো ভালকৈ নাজানো নৰনাৰায়ণ নে কিবা এটা আছিলে চাগে নামটো নৰনাৰায়ণ সেইটো নে কি কয় ময়ো ইমান ভালকৈ মনত নাই পাহৰি থাকিলোঁ কি আছিলে তো আপোনালোকে ক'বচোন কমেণ্টত কি আছিলে এয়া হ'ল গোৱালপাৰা ব্ৰিজ হয় গোৱালপাৰা যিহেতু নদী ব্ৰহ্মপুত্ৰখন হয় এইখনে হয় তো এইখন মোৰ পিছপিনে আছে নদীটো
গাইজ আমি এতিয়া আকৌ উভতি গৈ আছোঁ মানে ইয়াত আহিছিলোঁ গোৱালপাৰা ডিলাৰত মানে কামটো নহ'লে মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু ভিডিঅ' বনাবলৈ অনুমতি নিদিলে পাৰ্মিশ্যন নিদিলে তাৰমানে যিহেতু ভিডিঅ' বনালে মানে বহুত মানুহে বোলে ডিষ্টাৰ্ব দিয়ে কিছুমানে ফোন কৰি আহে এনেই মিছাতেও বোলে ফোন কৰি থাকে ডিষ্টাৰ্ব দি থাকে সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'ল এতিয়া আমি আকৌ উভতি গৈ আছোঁ চাই থাকিব ভিডিঅ'টো গাইজ মানে আহি মানে এতিয়া কি হ'ল গোৱালপাৰা মানে এটা ধুনীয়া এটা মন্দিৰ দেখি পালোঁ মানে মই এই তুষাৰ মন্দিৰটো তাৰমানে ইমান যে ভাল লাগিছে ন ইয়াত আহি কিনে তাৰমানে কি ক'ম ভাষা নাই মানে ইয়াত আহি তো এতিয়া যাওঁচোন বাৰু ভিতৰত যাম আমি দেখুৱাই যাম মানে কি আছে মই যাব চেষ্টা কৰিম বাৰু এতিয়া তো এইটো ৰাস্তাটো ইয়াতে আছে তো এইটো হ'ল ভিতৰৰ দৃশ্য এনেকুৱাকৈ তো যাওঁ বাৰু ওপৰত যাওঁ কি আছে কি নাই চাম মানে বাকী যিয়ে নহওক ভাল লাগিছে বহুতখিনি মানে একদম চাফ চিকুণ আছে অকণমান ৰাস্তা তো গাইজ এতিয়া আমি ফাইনেলি যাব ধৰিছোঁ মানে কি ইয়াত মানে বান্দৰ মানে বহুত আছে বুলি কৈ আছে তো ইয়াত বান্দৰ তো মানে ভয় লাগে মানে সেইটো কাৰণে কামোৰে বুলি কৈছে যদি বেছিকৈ জোকায় তো সেইটো কাৰণে লগত এটা মানুহ আনিছোঁ আমি ইয়াক যিহেতু সি ইয়াতে থাকে চা না বান্দৰবোৰ চা না কামুৰিব নেকি এইটো ৰাস্তাটো এনেকুৱা ইয়াৰ পৰা উঠি যাব লাগিব মানে ইমান ডাঙৰ হেৰি আছে শিল অকল শিল অকল শিলে নেকি ইয়াত হে অকল শিলেই আছে নেকি মাটি পৰিৱেশখিনি ভাল লাগিছে মানে ইমান ধুনীয়া লাগিছে জেগাখিনি এয়া ইয়াত কিবা মেলা চেলা পূজা চূজা নহয় নেকি হয় ন কি মাহত হয় এইটো আশ্বিন মাছত আচ্ছা মানে কি কবি আৰু একদম শিলৰ মাজত শিলে মানে অকল গোটেইখিনি শিলে মানে ইমান ডাঙৰ শিল আছে মানে ইয়াত তো চাই যাব এইবোৰ চাহ শিল এয়া ইমানেই ডাঙৰ গাইছ এইবোৰ চাহ না এইবোৰ চাহ আহি আছে চাহ জুম পাতি আহিছে মানে একদম পাল বান্ধি আহিছে কিবা কল চল আনিছে নেকি বুলি ভাবিছে মানে সিহঁতি তো এয়া এইকেইটা পোৱালি হয় এইকেইটা সৰু সৰু পোৱালি তো অকণমান জুম কৰি দিছোঁ ৰ এয়া চা না অকল শিলে মানে ইমান ডাঙৰ মোবাইলত সৰু সৰু দেখিছে কিন্তু ৰিয়েলত বহুত ডাঙৰ হয় সেয়া ইয়াত কি আছে এইটো মন্দিৰ কি শিৱ মন্দিৰ ন গাইছ তো এইটো এটা চাহ ইয়াত ডাঙৰ শিল আছে ইয়াত এইটো শিলৰ মানে এনেকুৱা হেৰি হৈ আছে তো ইয়াত শিৱ বাবাৰ এটা মূৰ্তি আছে ইয়াত দেই না এনেকুৱা লাগিছে একদম কোনোবা হেৰি সৰ্বপুৰত যোৱা যেন লাগি আছে মানে নিজকে নিজে কি মজা জাগা ৰে কেনেকুৱা লাগিছে গাইছ মোক কিন্তু ইয়াত আহি বহুত ভাল লাগিছে বাকী আপোনালোক কেনেকুৱা লাগিছে কমেণ্টত জনাব ভাবি মতে ভাগৰো লাগিছে বাৰু বহুতে আৰু এইপিনে বৰষুণো দি আছে চা এইটো দুটুকে বৰষুণো আহি আছে তথাপি বোলে আহিছোঁ এতিয়া চাই যাওঁ মন্দিৰটো ইমান দূৰ যদি আহি আৰু আধাৰ পৰা যদি ঘূৰি যাওঁ ক'ত হ'ব তো আহি মানে আমি ইয়াত এইটো লাষ্ট চিৰি মানে মই গম পোৱা নাছিলোঁ সেয়া চা ডাঙৰ পাথৰ হয় ইমানেই ডাঙৰ পাথৰ মানে ইয়াত এতিয়া এনেকৈ লোহাৰ চিৰি দি আছে আমি এতিয়া এনেকৈ উঠি যাওঁ তো ইয়াৰ পৰা এতিয়া আপোনালোকক মই এবাৰ ভিউ দেখুৱাম আপোনালোকক তলত গাইছ এই জয় ভোলেনাথ বাবা কি তো ইমান দূৰ কষ্টৰ ফলত আহি এইটোহে মন্দিৰটো চা
ইয়াত আহিন মাহত পূজা হয় বুলি কৈ আছে পাথৰে মানে ইমানেই ডাঙৰ পাথৰ এতিয়া মই অলপ ভিউ দেখুৱাম বাৰু আপোনালোকক চাব এয়া চা ভিউ চা গাইছ ইমানেই ওপৰত আহিছোঁ চা গোটেই গোৱালপাৰাখন দেখি পাব ইয়াৰ পৰা গোটেই গোৱালপাৰা ইয়াত যিবোৰ বান্দৰ থাকে সি ইয়াত মাতি আছে যিহেতু মই কল আনিছিলোঁ মানে তো এইবোৰ আহিছে এতিয়া ইয়া কল খাবলৈ আহিছে চা বহুত আহি আছে বহা এইবোৰ চা এইবোৰ কেনেকৈ আহি আছে চা বহুত আছে এয়া এই দুটা লৈছে দুটা এয়া কোনো মানুহ কিন্তু উপায় নাই আমাৰ কলে শেষ হ'ল আজি বেচাৰাকেইটা ভাগ্যত নাপালে গোটেইখিনি নাপালে এই পলিথিনকে লৈ আছে চা এতিয়া আমি যাওঁ লাহেকৈ যিহেতু বৰষুণ আহি আছে মানে এইটো দুটুকি আহিব ধৰিছে বৰষুণ সেইটো কাৰণে সোনকালে যাওঁ যিমান পাৰে সোনকালে যাব চেষ্টা কৰি আছোঁ আমি নহ'লে গোটেইবোৰ তিতিব লাগিব মোবাইল গোটেই ভিজি গ'ল মোবাইল বাদ দিয়া মানুহ গোটেইখিনি তিতিলোঁ তো বৰষুণতে মই ভিডিঅ' বনাই আছোঁ এতিয়া তো গোটেই বৰষুণ গাইছ আজি উপায় নাই তো এয়া এনেকৈ বৰষুণত নামি আছোঁ আমি লাহে 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 ঈশ্বৰীলৈ গ'ল আৰু আজি শেষ বৰবাদ হৈ যাম গাইছ বৰষুণত গোটেই ভিজি আহিলোঁ উপায় নাই ভিডিঅ' ইমান ভালকৈ বনাব নোৱাৰিলোঁ যিহেতু একদম বৰষুণত তিতি তিতি শেষ তো এতিয়া যিহেতু গোৱালপাৰাত আছোঁ গোৱালপাৰা কৃষ্ণাই তো এতিয়া বাইকত আহিছোঁ আমি এতিয়া গোটেই ইমান দূৰ ৰাস্তাটো মানে বৰষুণত ভিজি ভিজি যাব লাগিব মানে চাই থাকিব পাৰোঁ যিমানখিনি পাৰোঁ মই দেখুৱাই যাম গাইছ আমি তাত বহুত সময় বহি এতিয়াহে আহিছোঁ তাৰমানে তাত বহুত জোৰদাৰ বৰষুণ দি আছিলেতো সেইটো কাৰণে আহিব পৰা নাছিলোঁ যিহেতু আমাৰ একো নাছিলে এতিয়া ঠাণ্ডাও লাগিছিলে বহুত সেইটো কাৰণে অকণমান ভাল বোলো বৰষুণটো এৰক তাৰপিছত আহিম বুলি বহি আহিলোঁ মানে এতিয়া বাকী যিয়ে নহওক আমি এতিয়া আকৌ বঙাইগাঁৱত গৈ আছোঁ আমি প্ৰথমতে যোনখন ডিলাৰত গৈ আছিলোঁ এতিয়া আমি তাতে যাম তাত গৈ মেলি চাওঁ তাত প্ৰথমতে 52 দি আছিলে মানে এতিয়া কিবা এটা খুজিব লাগিব 55 মান যদি দিয়ে তেতিয়াহ'লে আমি বাইকখন দি কিনি বেলেগ এখন বাইক আনিম বাকী আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ আমি নতুন বাইক লোৱা ভিডিঅ'টো নেক্সট ভিডিঅ'ত দিম বাৰু মই তেতিয়া আপোনালোকে ভিডিঅ'টো চাব ভালকৈ